Guys, welcome to my channel. Thajit vlog আপোনালোক স্বাগতম জনালো এটা লং ভিডিও লৈ বাকি মোৰ লগত আছে আজি ভাগিন তই ট্ৰফিটো দিয়াৰ কথা আছিল যা ভিডিওটো কৈছিলি ফ্ৰী ফায়াৰ টুৰ্নামেন্ট খেল জিকি ট্ৰফিটো দিম 2024 খেলা আছে 2025 আহিব না এখন আইদি অলপমান মানে মোৰ কাম চাম চলি আছিল সেইকাৰণে অলপ লেট হ'ল বাকি বয়সৰ মই ট্ৰফিটো দিবে লাগে আৰু যেটো মই আজি মানে সব কাম মোৰ ক্লিয়াৰ হৈছে পইচা সময় ৰেডি কৰি থৈছো তহঁতক ট্ৰফিটো কিনি দিলি হল আৰু কথাটো হেকবাৰে সন্ধাব কি চলি আমি দিতে ট্ৰফি হলে এটা দিবি যেমন বাজেট দিলে 1 লাখ দিলো ট্ৰফি এটাই দিবা কৰিব নৰা আর চন্দ্ৰক মাল ৰাতি হল মল এটা খানাই খাও ভালকা যদি ট্ৰফিটো মানে ধৰ দু ভাগমান আৰু যেটোকে তহঁতে সেই কথাটো মোক ৰাতি ক'ব লাগিছিল যে খানা মানে চন্দ্ৰ কৈ চন্দ্ৰৰ ফালে হ'ব বুলি কৈছে খানা হলে ধৰ যোনটো বাজেট এনে কেমন বাজেট ট্ৰফি দিম লৈছে তহঁতক মই ট্ৰফিটো ধৰিলো 650 500 জি পাই আৰু মই মানে এনে সুধি আহিছিলো পিতালন না কি আৰু সেইটো খানাৰ কথা গাহৰি ভাত দিয়া ভাল হ'ব পাৰি মাথা মাৰছো তই ক প্লেনিংটো বয়া নহয় যেটোকে আকৌ খানা চানা খাওয়া নাই নৰিলে ভাল লাগিব তাকো লগে মুকো লগে এতিয়া দুটা কি লাগে এইটো কিন্তু গাইছ আপোনালোকে আৰু ভাবিছা কথাটো এটা ট্ৰফি মই দিব পাৰিম দুটা কেনেকা দিব পাৰিম ভাল লাগে ভাল নালগৈ আৰু আমি জিকছো কত ট্ৰফি লৈ থাকাৰ খানাটো হলো ক'ত দাও আৰু খানা দাও গাড়ী দাও ক'ত দেৰে ক'ত অলপ বাহন চান ৰেডি করতে পারবো ঘৰত এইগিলাখান ৰেডি কৰি কিনে অলপ টাইম লাগব যদি এতিয়া টাইম গৈছে না 8টা মানি বাজিল আমি আৰু ধুনীয়া 11টাৰ মাজত লৈ যাব পাৰিম বস্তু কৰি গাড়ী দিলো নেকি গাড়ী লৈ এইগিলা খানা হৈ গেল আৰু আজি কলি মানে তো এতিয়া আমি বাছানখন ষ্টাৰ্ট কৰি লৈছো আৰু গাড়ী চলাব পাৰিছো আমাৰ ভাগিনক বাকি গাহৰি মাংস আগত দোকানত পাম যাই কিনে গাহৰি ঠাণ্ডাটো লাগছি ঠাণ্ডাৰ বতৰত গৰম গাহৰি গাহৰিটো ভাগিন বিৰিয়ানী বনাম দেই পৰ্ক বিৰিয়ানী আজি মানে খুৱাই আছো তো লৈ আহিবা লো গাহৰি মাংস আগে ভাগিনে গাড়ীখন ঘৰত থবা গৈছে অ হায়াত আইছা তহঁতৰ মানে বুৱে নহয় গাহৰি মাংস আনছো মানে পৰ্ক বিৰিয়ানী হ'ব 300 টকাৰ আনছো হ'ব নে নহয় চন্দ্ৰ ভাই আকোতো আপত্তিটো নহয় বুয়া খান দি মাৰছি না ভাই সেয়ে আৰু বাকী বস্তু কিনি লওঁ বাছান ইণ্ডিয়া মাংস কিনি নদিলো বাছান ইণ্ডিয়া মই লওঁ সোনকালে তো বাকি আমাৰ গোটা গিলা ৰেডি অলপমান খালি বস্তু লৈ ভাগ ধৰিছে এইফালে ভাগিন ৰাজীৱ ভাই চন্দ্ৰ ভাই ৰেডি গোটা গিলা আৰু মোৰ মোবাইলটো এই যে আৰু অলপমান গাইছ মানে বজাৰ কৰিব লাগে আছে পাহাৰত সেইখিনি বস্তু লৈ কিনে আমি ধুনীয়া আমাৰ খানা খাবলৈ লাগি যাই যাম গাইস গোটাই বজাৰ ক্লিয়াৰ হল আজি মামা আৰু ৰাজীৱ কৈছো দিছো কেন লাগছি আমাৰো তাই নেবু আজি খানা আমি নিছো না আমি নেলে এতে কৈছো আগ দে আজি এটা হারা জায়গা দি যাই নাও ভালকা যা ও মাগে নাই কে নাই ভাগা দিছি না ভাগা নজরকে আইরন ম্যান নেকি মই ভাগাছি নজরবো মানুহ হয় অনদিন হলি বহুত চাল দেনে আমাক আজি বুলি তত তলত চলছে ও কেনা আমারও তিন দিনে তোর দিনে নাকি কালি পারে গম পাবি তো দিও গম পাম দেচোন কার কিতে টাইম হয় কেমি খানা খা জায়গা হিন্তি আহি ললো আরে হাতখান বয়া বেহিছে গাইছ এই জায়গা হিন্তি পুরা বেহিছে এটা চাইডি লৈছে না পানী বটলটো এতে কচু দিছি এটোর মেইন কচুটো এত মই দিও আৰু ভাত আনজা তো বনাব নোৱাৰি কিন্তু মই বনাম এই নিমখ চমখ বেছিকৈ দিলে গম পাই যাব মোৰ যেতিয়া পাগলা ঘুচি দিছে যাব বেলেগ না 5-5 হয় এইখিনি মোৰ মেইন ষ্টেমিনাৰ এইখিনি পালে মানে মই বহুত কিবা কাম কৰিব আৰু পৰিৱেশটো কি ধুনীয়া বেয়া হয় মজা আৰু বাকী আকৌ আমি ইটা চাব গৈছোঁ ইটাগিলা মানে সদায় খানা খাব নেকি চাব নহয় হয় ভূতগিলা খানা খাব নে মানুহগিলাৰ চোট কোনে ঘৰ বনাব সেইটো ক'ব নোৱাৰোঁ আৰু কিবাকে আধা ঘণ্টামান বিচাৰ পিছত ইকিয়া পালোঁ ইকিয়া পাৰ কাৰণে গৈছে বিপ্লৱক ভিডিঅ' কল কৰিব লগা গৈছে বিশ্বাস যদি কৰা তাক মানে খানাটো আনাৰ কথা আছিলে বোলে বটলত মুমেক্সিত যাব সেইকাৰণে সি আহিব নোলা ইটাকেইটা মানে নেক্সট খানাটোত যা খানাটোত মানে সি লুকাই থৈ দিছিল তাক সেইকাৰণে ভিডিঅ' কল কৰি কিনে ইটাকেইটা বিচাৰি পালোঁ ইটাকেইটাই মেইন বস্তু যদি বিচাৰি নাপালোঁ হয় হা কি সৰিয়া গাছৰ জেগাৰ তলত খানা খাম আৰু শৰীৰ টেনশ্যন লৈ আছে তো এইগিলা আমাৰ বাঘৰ বাৰী না ঘৰেলৰ বাৰী আছে ওৰ পৰা যা কাটিলে হ'লি হ'ল সৰি কি খৰিকেইটা ল'ব নাপায় এটা ভাগ আমি আহিছোঁ কেইডালমান খৰি আমি মেনেজ কৰিলোঁ খৰিগিলাত মানে মস্ত কাটা চন্দ্ৰ ভাই ভালকৈ চাবি দে কাটা এটা পিন্ধিব পাৰ জাগা নাচাগে চাৰি পিনি মানে জংঘল নাই দাও নাই ঘৰত যাই আছো ৰ কটৰি হ'লি হয় বিলেট এখন কিনি নালাগে নতুন বিলেট দি কাটিব দে খৰি তাক কটৰি লাগে আৰু এই দিছোঁ যে এখন ঘৰত গোটাই ঘৰৰ পৰা আমাৰেই বস্তুগিলা দিব লাগিব খানাৰ বস্তু দিম মই যোগাৰ দিম মই বাচন ধুব লাগিব মই গাইছ আমাৰ এতিয়া গোটাইগিলা বস্তু ৰেডি হ'লে চৈকে হৈছে খৰি চচ এইগিলা চাউল তাউল এইগিলা গোটাই বস্তু হৈছে না চব বস্তু ৰেডি হৈছে আপোনালোকে দেখিছেই এটো হৈছে খৰি চৰি গোটাই বস্তু ৰেডি হৈছে এটা বস্তু নাই সিটো হ'ল কি ডেছলি
মই নকৈছোঁ দোকানীটো কিৰা গুচছে না মোৰ দোকানীটো উলিয়াই দিছে কৰ্মচাৰীকেইটাৰ ভুল কিন্তু গম পাই নাই কৰ্মচাৰীকেইটাক সোমাব পাৰিছিল সোমাব পাৰিছে এইটো লৈ মা কাৰোবাৰ পৰা খুজি লৈ মা ভেজাল পাতি ভেজাল নাই এনেকৈ খানা খৰচা নাখায় ভাল একবাৰ যদি পৰব তোৰ এতিয়া নহ'ব কৰি নহ'ব মানুহৰ চাই দুনিয়াৰ লৈ খুজি কিনে আহি গেল না ভাগিন মেইনলি কি জানা লাক ইম্পৰ্টেণ্ট হয় নে নহয় লাক যদি ভাল হয় চব আহি যাব কি জানা এইটো ক'ত পালে জানা এনেকৈ চাওঁ মানে কেইটামানে ভাইহাত আহিছে খালি সেইটো এনেকৈ ফুৰিব চুৰিব আহিছোঁ যিহেতুকে তোৰ মাঘৰ দিমে আহিছোঁ সিহঁতক পাই গ'ল আৰু ভালেই হ'ল এইটো জুই কৰি লাগে কিনে বস্তু বনাই আৰম্ভ কৰি যাওঁ চাউল বাৰবে ধৰিবি বিপ্লৱ ভাই নাই আজি বাকী ৰাজীৱ ভাই পুৰা জুই কৰি ধৰি ল'লা চন্দ্ৰ আৰু মই মানে বহি আছো আৰু সিহঁতৰ মানে আমি খেলা চাম কি কৰে কি কৈছা তহঁতৰ কাৰণে আজি খানাটো পালোঁ কামবিলাক আমি কৰিব লাগিব আজি তাত যদি চাউল দিবা ধৰিবি কি কবি হা পানী নহয় আজিতো চব ল'ব লাগিব 2 মিনিট ৰখ দে কি কৈ চাওঁ মই হৈছে 2 মিনিট 2 মিনিট হৈছে এই 2 মিনিট বুলি কৈ আধা ঘণ্টামান ক'লা কি ক'ব খুজিছিলি মোৰ সেইটো নাম চাওঁ মই তোক আজি এতিয়া মই ভাত আঞ্জা বনাইছোঁ তহঁতে ৰোজ মাৰি আছা বা হাঁহি আছা অমুক তমুক আজি মই কৈছোঁ মানে কি পিছকলৈকে মোৰ টেনশ্যন নাই খাই লওঁ মই নিজে বনাব খাব পাৰিম কিন্তু তই এটা কাম ভাল কৰা নাই আপি চাব যোৱা প্লেন বনাইছো এই ছুটি দিছি মত ৰাজীৱ ভাই তই এইগিলা চলি নহ'লে মাৰ খাওঁতে টাইম নগৈ কিন্তু এটা কথা কওঁ ৰাজীৱ ভাই তহঁতে ৰোজ মাৰি আছা আমি ভাত আঞ্জা বনাবা কিন্তু জানো তই ঘূৰি যোনদিনে বিয়া বাৰু কৰবি 30 তলত চলি সেই নাই গম পাম মাক ঘৰত গৈ গুচি যাব এতিয়া হোটেলতে খাব লাগিব স্কিল ইম্পৰ্টেণ্ট স্কিল লাগিব মানুহৰ কথাৰ ভঁৰাল ইম্পৰ্টেণ্ট কথাৰ ভঁৰালটো তোৰ নাই ভঁৰালি স্কিল ইম্পৰ্টেণ্ট কি কয় এতিয়া ভাত আঞ্জা বনাব তহঁতক খুৱাম আমি যদি নিমখ বেছিকৈ দিওঁ তেতিয়া কৰিব নোৱাৰিবি বয়া কৰি দিব পাৱাৰটো এতিয়া আমাৰ তাত আছে পাৱাৰটো আমাৰ তাত যিহেতুকে ভাত আঞ্জা এতিয়া আমি বনাম হয় নেকি সেই মই আগতে প্ৰথম ফাৰ্ষ্ট ক্লিপটোত কৈ থৈ দিছোঁ মই মোৰ পাগলা গৈছে যে নিমখ ৰান্ধনীয়ান যোগালী তই বহুত কথা কৰ তোৰ কাম নাই জীৱনত কিয় কাম নাই যোগালী হেল্পাৰ অলপ টাইম কৈ দে ভাত আঞ্জা হ'লে চোখা কৰি দিব তই চন্দ্ৰ কিবা বোলে পৰ্ক বিৰিয়ানী বনাই বোলে পৰ্ক বিৰিয়ানী কেনে হ'ব ভাই তাকতো খাই পোৱা নাই এই পৰ্ক বিৰিয়ানী ইমান বনাব নাজানো এনে এইগিলা সেই কৰিব তাৰপিছত এই নবনাই ভাল সিহঁতক ক'বা বনাবা দেৱা নালগৰি লাষ্টত খানা খাব তাকতো পইচা গিলা আমাৰ চাব অ মা ঐ এইগিলা বনাব নালাগে পৰ্ক বিৰিয়ানী চক বিৰিয়ানী কি মই মোৰ মতে মানে মই একবাৰ যি সেই খানা তহঁতি দিছে না আমি দিছো কি তহঁতে দিছা খানা দিছো আমাৰ চব আমাৰ মতে চলে খানা আমি দিছো না এইগিলা কৈ লাভ নাই আজি চিৰিয়াছলি কৈছো চব গোটাই নাই আমি ভাই নৰ্মেল ভাত আৰু গাহৰি খাম মানে আজি মানে সব তহঁতৰ মতে হ'ব আজি সব আমাৰ মতে হ'ব আমি জিতছো তহঁতি জিতছ এই দেখলি গাইস খাই পারবো মানে দেখছিলি এই আর আজিকালি দিন আমার বসে আমার কথা জি করো আমি করিব না তাকো দেখো একবার তুই কি করিস জুই ভাল কালার বি জি কথা বয় আছো আর শুনছ না নরমাল ভাত মাংস আজি তো কল আজি তত ঘড়ি চড়ি দিতে পারলে কই আকো ধুই দিব লাগো পয়সা আমার না নয় আর পারে রেস্ট পা নাই গাইস এ সারু পিনি চাবা লাগা আছে আরে তিন টেক চাও মানে সেই এখন চইকে আরে তিন মিলি কিনে হইছে আর এখন চইকে মানে ভাতকেইটা বল তো বান্দাৰত ধৰি বহিছি আৰু বাকী ইফালে অলপ চলপ চাই আছো আৰু ইফালে অলপ চলপ কৰিছে ৰে ভাইটি কিন্তু বহুতখিনি হেল্প কৰিছে দে মেচটো দি কিনে থেংক ইউ দে বাবা ততি ইফালে ৰে জুইপে পাইছিলি ইফালে দে দে বাকী কেনা খবৰ পাতি কেনা খবৰ পাতি ভাল এইটা আৰু যাবি আৰু আমাৰ খাবা হৈছে থাকমান কমি যাব আমাৰ যাগে যা মানে যাই আৰু হয় নহয় আমাৰ ভাত হৈছে ধুনীয়া ভাতকেইটা বঢ়িয়া হৈছে আৰু গাহৰি মাংস আনি উয়া পাৰিছো এতিয়া খুব আঠেই থাকো এতিয়া কি হৈছে কি হাল্লা কৰি আছা ভুটি নাখাও যে দিন দি পেৰে কথা ভুটি খাই কেইটা মানুহ মৰিছে আৰু গিন তই গান টক কৰ তোক গোটাই তিৰি চিৰি থৈ গৈছে নেকি ব্ৰেকআপ চেকআপ দি যি গান লাগি আছা চাপৰি হৈ যাবি যা আৰু বেছি দিন নাই হ'ব আছে হ'ব আছে মানে এইফালে তোৰ কেৰৈ বহি দিছো গাহৰি চাহৰি দিলে উয়া হৈছে আলুটো উয়া পাৰিছে এতিয়া কম দাম হৈছে কিন্তু কেনে হৈছে চাওঁ বাপ্পা ও কেনে ষ্টাইলত খাই দিছো মানে কেপচিকাম নে কি আছে মানে কি জানা নাই মইতো কথা কওঁ ধৰি লও চাকৰি তাকৰি নাপালেও নাই ভূতত কাম চাম কৰি খাব পাৰি সেইটো মানে মোক জানো আৰু কথাই ভাল কৰ আৰু নহয় নেকি বা মানে চাকৰি নাপাওঁ আৰু তহঁতিও পাৰে তোৰতো শুনি ভাল লাগছে তাততো শুনি ভাল লাগে তাত সি বুলি যাব লাগিব মই আঞ্জা বনালি এনেকা দেখছি আজি গম পাম দে এতিয়া অলপ টাইম কেমেৰাটো অফ কম তোৰ কি কাম আছে এৰলা কাম নাই ওই দে ভাত খাব লাগে কি কিন্তি কাম আছে দে কেমেৰাটো অলপ কথা ৰয় না ও গাড়ি ভাত বনাবি কিন্তু বুঝার না ও এলা ঘড়ি কি টিএস কেনকা করছে দেখুন টিএস মই এলা খান মানে কি জানা এলা হোটেল হোটেল থাকতে পারা চলি না আমি ও পর্ক বিরিয়ানি বনো দিলি ঘড়ি আগাল লাগবো না ওরে মনে মনে তো ঘড়ি পর্ক বিরিয়ানি বনো নাই ৰান্ধনী কৰিব লাগিব যি কৰিম তহঁতে খাবাই লগা হ'লে নহয় নহয় চাওঁ তহঁতে হৈছে একদিনৰ ৰজা আমি হৈছো সদাৰ ৰজা হয় নেকি তহঁতে আজি ৰজা কালি পেৰে কি কৰিবি পৰহিৰ পেৰে কি কৰিবি
বয়া লক্ষ্য গতি লাগিছে আজি লাগ দে ভৰালি আছিলে ভৰালি কোনি আৰু ভৰালি আৰু যোগালি যোগালি এই মই এটা কথা কওঁ না মই তোৰ অলপ দেখাত কাম থাকবা কাম থাকা আনবাও ৰান্ধনি এৰ কিন্তু কাম নাই দেই কম 3 বাৰ ক'লো মই সঁচাই নাই এনা কম বাইল খেলা এটা জুই উঠে মাৰিব নলা এই জুই উঠে উঠেছি লাইটত দেখো দিয়া এই লাইট আছে ই উঠেছি জুই কি কম আৰু এই মজা আজি বঢ়িয়া লাগব একদম পুৰা বঢ়িয়া বিলেই গাহৰি চৰে খাই আজি বঢ়িয়া লাগব ষ্টাইল কেনে দিছো ষ্টাইল বাপ একদম ভেজ চাওমিন বনাব দিছে এই মই মাল বেলেগ মই দে হ'ব দে ভাই এটা মাথা মাৰছো মই কি কথা এই মামাৰ লগত দেখিলে ভিডিঅ' চিডিঅ' বনাই থাকিলে আপোনাৰ হয় কাম নাই বিল্ডিং বনাব ইচ্ছা আছে না আছে মোৰো ইচ্ছা আছে এই খেতি কৰিব লাগিব দেখিছা নে বেয়াৰ খেতি বিজনেছ কৰিব লাগিব এই ৰা কিবা কথা পাতিছোঁ আমি এই অলপ বিজনেছৰ কথা পাতিছোঁ ৰ হা কি তহঁতে বিজনেছ কৰা এই সেটা ক'লা নাই অলপ ঘূৰি লাভ নাই আমি অলপ বেলেগ বিজনেছ কৰা নোৱাৰিছোঁ অলপ বেয়াৰ খেতি বিজনেছ কৰি গাইছোঁ আৰু বিল্ডিং বনাম এই হে না বিল্ডিং কৰিব দেখো দি বাপ ইমান ডাঙৰ বিল্ডিং অতি কেনেকৈ মাতি দি কিনবা পাৰি অলপ আগত তাকতো হ'ব বিজনেছ কৰিবা পিছত তাকে গাহৰি ভাত খাই লওঁ কিবা অলপ খাব লাগিছিল চাটনি চাটনি বাপ মাই আৰু এটা বস্তু মতে হিৰা হয় চিলি চিকেন এইটো মানে এটা নতুন মছলা আহিছে আমাৰ দোকানী দাদাই অলপ মানে মটন মছলা মটন কিন্তু বনাম গাহৰি মছলা যদি মটন এইগিলা দিবি নেকি অলপ এইগিলা নহয় এইগিলা ডেৰ পিছত ভাজতে খাবি থাকে পিছত আহি ভাজা উঠি পৰে ভাজতে আমি ভাগাম দে দে হ'ব দে তো এইফালে ধুনীয়া ভাজা মাংস কেইপিছমান দিছোঁ ৰাতি মানে পুৰা কুকুৰৰ দৰে কাৰা ধোৱা লাগিছে ৰখ মোক লাগে এক পিচ থৈ দিবি ৰখা উঠে নোখোজে এই পিচ খাই আহে কি কৰিলে হৈছে মিছা নকৰিব সঁচাকৈ মই বনাবলৈ নহয় কেনে হৈছে চাই লওক গাইছ আঞ্জাখন হ'লে পুৰা পেৰি দিম আৰু বেয়া ভাল লাগিছে কঁকাল চকাল লাই দিছে বাৰু ভাই তো এইফালে ধুনীয়া আমাৰ ভাত আঞ্জা ৰেডি হ'ল বাকী ভাতৰো টাইম যিহেতুকে বহুত হৈছে না গোটাকেইটাৰ ভোক লাগিছে কাৰণ প্ৰেক্টিছ কৰা চলি না আমাৰ ভোক লাগবে আঞ্জাখন চাব পাৰে কি ধুনীয়া গৈছে খাবি নেকি গাইছ কিন্তু খালেও আমি এতিয়া দিব নোৱাৰোঁ যিহেতুকে আপোনালোকে ভিডিঅ' চাইছা আৰু ভিডিঅ' বনোৱা হৈছে এইটোৱে আৰু কথা জেগাগিলা অলপমান চাফা তাফা কৰি লওঁ তাৰপৰা খাৱাৰ ব্যৱস্থাটো কৰি দিওঁ তহঁতৰ মানে মুখিয়ান চালি গম পাই কিমান শখ লাগি আছে যিহেতুকে ৰাসৰ টাইপৰ মাল মোক অলপ বেছি দিবি মোক অলপ বেছি দিবি তোকতো বেছি দিবই লাগিব বাপৰে বাপ তোক বেছি নিদিলে পাক লাগিব আৰু চন্দ্ৰ আজি তহঁতি মেইন মই পাহৰি গৈছো ৰাতি দিয়া বুলি কৰ্মচাৰী আমাক ৰাতি সেই বনাই দিলে আৰু মাগুৰ তুমি আহিছো গম পাই কি নাই বহুত প্লেনিং আছে মই বৰ্তমান নকওঁ ভাত চাত খাই কিনে পাৰিলি কম কি ক আৰু আজি ভিডিঅ'টো এতিয়া এইখিনি কৰোঁ আজি ভিডিঅ'টো বহুত কাম আছে দেখাব লাগিব মানে আমি ক'ত কি কৰোঁ সেই আৰু সেই কৰোঁ আঞ্জাখন নামে আৰু তাকে অলপ জাগা চাই চাফা কৰি কিনে ধুনীয়া যিহেতুকে লেতেৰা কৰি চাফা কৰিব লাগিব মোৰতো আৰু পকেট চকেট ফুটাই মানে মোবাইল চল নধৰে তই লৈ থাক মোবাইলটো এইফালে ধুনীয়া কৰি ভাতকেইটা ময়ো লৈ লৈছোঁ আৰু এইফালে ভাগিন কৰিছোঁ এইফালে চন্দ্ৰ ভাগ দিছোঁ ৰাজীৱ ভাগ দিছোঁ এই সোপা মাংস আছে গাইছ দেখিছা না মানে 7টা চলি 300 টকাৰ মাংস এইগিলাক যদি কম হ'ব লাগে আপোনালোকে এটা কেলকুলেশ্যন কৰি 300 টকাৰ মাংস 7টা চলি এনে অতকে কথা নকবি গম পাই না অতকে কথা নকবি এইগিলা দেখি কিনে গম পাই কেই টকাৰ মাংস এই যিহেতুকে ভোক বহুত লাগিছে আপোনালোকে যদি ভাত চাত খাই না ভাত চাত খাই লওঁ ভাত খাই হ'লে ভিতৰত চাই থাক দাম ভাতকেইটা খাই লওঁ দে গাইছ চন্দ্ৰ ভাইৰ ভাগিন কেনে লাগিল খাই কি ৰাজীৱ ভাই তহঁতে বা খুদা নাগো কেনে লাগিছে আমি খুদিলোঁ কাৰণ আমি খুজিছোঁ না খানাটো বনাইছে না আমি না সেইটোৱে কথা কালি পৰা আহি তহঁতি গম পাবি নে আজি গম নাপা গম পাম আৰু আমি ধুনীয়া খালোঁ খাই বাকী অলপমান আমাৰ ইহঁতকো অলপমান খাব দিছোঁ যিহেতুকে ইহঁতি ক'ব গ'লে পথাৰখন ৰখি থকা মানুহে ইহঁতি আমাৰ নাহৈ গুণ হয় না সেনেকৈ এই জাগাখিনি অলপমান চাফা তাফা কৰোঁ যিহেতুকে অলপমান আজি দেৰিকলৈকে অলপমান কাম চাম থকাৰ কথা কৈছোঁ দেখাব লাগিব এতিয়া আৰু চাফা তাফা কৰিলোঁ অলপমান এই দেখলি গাইছ লগ হৈ গ'ল দেখিছা মানুহ তোৰ ভাল কুকুৰ গম পোৱা নাই মোৰ লগ হৈ গ'লে গাইছ চাওঁ মাথা চাথা লাৰি দিছোঁ চাওঁ একোৱে মোক কৰা নাই দেখলি আৰু নিজে চাওঁ ডাইৰেক্ট অন কেমেৰা হৈছে কি ধুনীয়া হৈছে আৰু আহিবি দে আৰু আহিবি আজি নহয় তই সদায় আহিবি আমি এতিয়া খানা খালে কি তই আহিবি গম পাই কিনে অতি যে তই আমাৰ মেইন মাল আৰু কোনোবাই বদমাছ চদমাছ কৰে ইটা চিটা দলে কিনে ডাইৰেক্ট তই মোৰ ফোন নম্বৰটো আছে নাই ফোন মাত দিবি কি পোৱা নাই মজা গম পাই নাই এই বস্তুগিলা ভৰি যোৱা আৰু ঘৰতে যাম তো আমি বঢ়িয়া কৰি খাই ল'লোঁ আৰু খাই থাকিলে বস্তুগিলা গোটো দিব লাগিব নে এইটো বোলে ভাঙিলে 200 টকা দিব লাগিব সেইকাৰণে মই লৈছোঁ সিহঁতক ল'বা দিয়া নাই 200 টকাটো হানশালি মই খাব লাগিব কাৰণ মোৰ ৰিক্সত আনিছোঁ তেৰ গাইছ ঘৰত যাই কিনে আপোনালোকক লগ পাম কি আমাৰ বাদ খানা খালি মই নবনালি তহঁতে খাব পাৰিলি হয় মেইন মালটোৱে মই বনাওঁ গম পাই কি নাই ঘৰক লাগি যাই ল
তো গাইছে আহি পেলাই ঘৰ আহি কিনে অলপমান মুখ হাতখিনি ধুই ল'লোঁ তেতিয়াই মানে ভাল লাগিছিল আৰু আপোনালোক কৈছিলোঁ যে এটা কাম থকা বুলি কিন্তু কামটোত ভাগিনাৰ মই আঁকলাই নাযাওঁ সিহঁতৰ মানে কোনোবা এটা চলি যাব সেইকাৰণে মানে ভিডিঅ'টো বেছি দীঘল নকৰোঁ কাৰণ চব চলি এখন নহয় আৰু কেমেৰা চেমেৰা উঠি কিনে ভাল নাপায় যিহেতু আমি ইমান তাকে ইউটিউবাৰে নহয় তো আজি ভিডিঅ'টো প্ৰায় এইখিনিতে আছিল ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব আৰু যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব